নমস্কাৰ বন্ধু বান্ধৱীসকল বিবি ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 4:40 মই গা পা ধুই ৰেডি হৈছোঁ গুৱাহাটীলৈ যাবলৈ। আৰু আজি আমি মই নেদেখা সেই ঠাইলৈ যাম। বন্ধুসকল ভিডিঅ'টো চাই থাকক। আৰু মোৰ বন্ধু ৰখি আছে তুলঙীয়া, তেওঁক লৈ যাম। আৰু তাৰ লগতে আৰু দুজনমান আছে, তেওঁলোকেও যাব। এতিয়াও ৰাতিপুৱা নাই, ৰাতি পৌ অৱস্থা হৈছে, আন্ধাৰ আছে। তো বলক। তো ফ্ৰেণ্ডছ, জাষ্ট তুলঙী আহি পালোঁ। আৰু ইয়াতে মোৰ বন্ধু এজনৰ ঘৰ আছে আৰু তেওঁৰ কাৰণে ৰখি আছোঁ। এয়া চাওক ৰাতিপুৱাৰ দৃশ্য। বহুত উন্নত হৈছে বন্ধুসকল, চাওক ইয়াত অভাৰ ব্ৰিজ চাওক, এইটো নতুনকৈ কনষ্ট্ৰাকশ্যন হৈ আছে, দেখা পাইছে। তো ভিডিঅ' মেইন হ'ল ভিডিঅ'। ফ্ৰেণ্ডছ, তো আমি আহি পালোঁ অভয়াপুৰী ৰেলৱে ষ্টেচন। এবাৰ দেখাই দিছোঁ, টাইম আছে বহুত। এয়া অভয়াপুৰী ষ্টেচন। আৰু যিটো মনিয়ে টিকেট কাটিবলৈ গৈছে, সি জীৱনৰ প্ৰথম টিকেট কাটিলে। আৰু টিকেট কাটি পোনে পোনে আমি আহি পালোঁ কামাখ্যা জাংচন। এয়া হৈছে কামাখ্যা জাংচন। আৰু কামাখ্যা জাংচনৰ আমি ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ। এয়া চাওক, মানুহবোৰে বাইকবিলাক ধুনীয়াকৈ শাৰী পাতি থৈ দিছে। আজি প্ৰখৰ ৰ'দ উঠিছে আৰু খুবেই গৰম। তো যিয়ে নহওক, এয়া হৈছে আমাৰ জাতীয় পতাকা, ধুনীয়াকৈ উৰি আছে। এয়া আমি বাহিৰলৈ ওলাই আহি আছোঁ। ষ্টেচনৰ পৰা আমি পোনে পোনে বাহিৰলৈ ওলাই আহিলোঁ আৰু এখন অটো হায়াৰ কৰিলোঁ 400 টকাত 4জনে। বন্ধুসকল, আমি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। আপোনালোকে নিশ্চয় জানে, কামাখ্যা মন্দিৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত। গতিকে আমি অটো লৈ কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। এয়া মোৰ জীৱনৰ প্ৰথম কামাখ্যা মন্দিৰ দৰ্শন। মোৰ লগত অহা বন্ধু 3জনেও আজি প্ৰথম কামাখ্যা মন্দিৰ দৰ্শন কৰিব। আমি 4জনেও নতুন, গতিকে সেইকাৰণে আমি এখন অটো ভাড়া ল'লোঁ। আৰু আমি অটো লৈ 4জনে গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। নীলাচল পাহাৰৰ কাষে কাষে থকা ৰাস্তাৰে, ধুনীয়া একাবেকা ৰাস্তা, মনোমোহা দৃশ্য। আপুনি আহি আপ্লুত হ'ব আৰু আপোনাৰ দেহ প্ৰাণ আনন্দত আত্মহাৰা হৈ উঠিব। নাজানো আজি কিয় জানো, মোৰ মন প্ৰাণ আনন্দত আত্মহাৰা হৈ উঠিছে। মোৰ হৃদয়ৰ স্পন্দন বৃদ্ধি পাইছে। এনেকুৱা অনুভৱ হৈছে যেন মই আকাশত উৰি আছোঁ, উৰি আছোঁ, উৰি আছোঁ, উৰি আছোঁ। তো বন্ধুসকল, আহক ইয়াৰ প্ৰাকৃতিক দৃশ্য, মনোমোহা দৃশ্য উপভোগ কৰক আৰু নিজৰ জীৱনটো ধন্য কৰক। ৰাস্তাৰ কাষে থকা ৱালবিলাক যে আপোনালোকে দেখিছে, সেইবিলাক অকল ৱালে নহয়, সেই ৱালবিলাকত অংকন কৰা চিত্ৰশিল্পবিলাক একোটা বুৰঞ্জী ফলক, বুৰঞ্জী সমল। কামাখ্যা মন্দিৰ ভাৰতৰ এক অনন্য মন্দিৰ, যি মন্দিৰৰ ৰূপকথা গুণগাথা আমি কৈ শেষ কৰিব নোৱাৰোঁ। আপোনালোকে সৰুৰে পৰাই কিতাপ পত্ৰত পাইছে। আমি অটোৰ পৰা নামিলোঁ আৰু আপোনালোকক মই ইয়াৰ চৌপাশৰ পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আমি খোজকাঢ়ি মন্দিৰৰ পিনে আগুৱাই গৈ আছোঁ। অলপ আহি আমি ফ্ৰেছ হ'লোঁ। এই দোষটো আহি আমি ফ্ৰেছ হ'লোঁ। এখন তাত দেখাব লাগিব।
फोटो खिंचाएंगे फोटो অবশেষ দুটা বান্ধিবি নেকি দুটা বান্ধিবি নেকি হা দশ হাজার হলেই হ'ব রে 10,000 হলে আরামসে গম পাইছা এই দাতা বস্তু খোৱা ভালে হৈছে এটাও মন্দিৰে না ইয়াৰ পাছত কলাইহে আমি খাব পাৰিম না নহ'লে যাই লাভ নাই না বেয়া কথা কোনখন গাঁও এইটো হয় ৰংমন গুৱাহাটীৰ পৰা হয় আগত নেকি উত্তৰ গুৱাহাটী ভিতরের দিকে অ্যালাউড না করুন खाना पीना है अभी टाइम है हाँ